মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাবা। আজিৰ এই ভিডিঅ'টোত তোমালোকক জনাম স্কুটি পাবলৈ হ'লে কি ডকুমেণ্টছ তোমালোকৰ হাতত থাকিব লাগিব। লগতে আৰু এখন গুৰুত্বপূৰ্ণ ডকুমেণ্টছৰ কথা ক'ম, যিখন ডকুমেণ্টছ যদি তোমালোকৰ হাতত থাকে তেতিয়াহ'লে স্কুটি পাবলৈ তোমালোকৰ যথেষ্ট সুবিধাজনক হ'ব। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইবাৰ স্কুটি পাবলৈ হ'লে কিমান পাৰ্চেণ্টেজ লাগিব, ল'ৰাৰ ক্ষেত্ৰত কিমান হ'ব লাগিব বা ছোৱালীৰ ক্ষেত্ৰত কিমান হ'ব লাগিব, ইয়াকে লৈ মই ইতিমধ্যে এটা ভিডিঅ' বনাই থৈছোঁ। যদি তোমালোকে এতিয়ালৈকে সেই ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে এতিয়াই চাই ল'বা ভিডিঅ'টো। যদি তোমালোকে এতিয়ালৈকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু কাষতে থকা বেল আইকনটোও অন কৰি থবা এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ আপডেট পাবলৈ। ছাত্ৰ-ছাত্ৰীসকল, এইবাৰ তোমালোকে স্কুটি পাবলৈ হ'লে কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। ডকুমেণ্টছৰ ক্ষেত্ৰত তোমালোকৰ হাতত থাকিব লাগিব HS চাৰ্টিফিকেট, HS মাৰ্কশ্বিট, ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আৰু এডমিট কাৰ্ড। অৰ্থাৎ তোমালোকৰ HSৰ যিখিনি ডকুমেণ্টছ আছে সেই সকলোখিনি ডকুমেণ্টছ তোমালোকৰ হাতত থাকিব লাগিব। আৰু যদি এতিয়ালৈকে তোমালোকে সেই ডকুমেণ্টছসমূহ পোৱা নাই, তোমালোকে যিখন স্কুলত বা কলেজত পঢ়িছিলা তাৰ পৰা সেই ডকুমেণ্টছখিনি তোমালোকে সংগ্ৰহ কৰি ল'বা। ইয়াৰ উপৰিও ৰেজিষ্ট্ৰেশ্যন কাৰ্ড বনোৱাৰ সময়ত তোমালোকে যিটো মোবাইল নাম্বাৰ দিছিলা সেই মোবাইল নাম্বাৰটো তোমালোকক লাগিব। আশা কৰিছোঁ সেই মোবাইল নাম্বাৰটো তোমালোকৰ সকলোৰে আছে। তেতিয়াহে স্কুটি পোৱাৰ সময়ত ডিলাৰৰ পৰা কণ্টেক্ট কৰিবলৈ তোমালোকক সুবিধা হ'ব। অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড বনোৱাৰ সময়ত যিটো মোবাইল নাম্বাৰ তোমালোকে দিছিলা সেই নম্বৰটো যদি তোমালোকৰ হাতত থাকে তেতিয়াহ'লে তোমালোকক ডিলাৰৰ পৰা কণ্টেক্ট কৰিবলৈ সুবিধা হ'ব। এতিয়া তোমালোকক ক'ব লৈছোঁ গুৰুত্বপূৰ্ণ ডকুমেণ্টছখনৰ কথা। আইডেণ্টিফিকেশ্যনৰ বাবে তোমালোকৰ এখন যিকোনো ডকুমেণ্টছ লাগিব। সেয়া লাগিলে আধাৰ কাৰ্ডে হওক বা পেন কাৰ্ড। এই দুখন ডকুমেণ্টছৰ যিকোনো এখন ডকুমেণ্টছ তোমালোকৰ হাতত থাকিব লাগিব। গতিকে তোমালোকে কি ডকুমেণ্টছ লাগিব ইতিমধ্যে গম পালা ভিডিঅ'টোৰ যোগেৰে। আৰু এবাৰ মই তোমালোকক ডকুমেণ্টছ কেইখনৰ কথা কৈ দিছোঁ। HS পাছ কৰাৰ পিছত যিখিনি যাৱতীয় তোমালোকৰ ডকুমেণ্টছ থাকিব লাগে সেই সকলোখিনি ডকুমেণ্টছ তোমালোকৰ থাকিব লাগিব। তাৰোপৰি তোমালোকে ৰেজিষ্ট্ৰেশ্যন কাৰ্ড বনোৱাৰ সময়ত যিটো মোবাইল নাম্বাৰ দিছিলা সেই মোবাইল নাম্বাৰটো তোমালোকৰ হাতত থাকিব লাগিব। আৰু আইডেণ্টিফিকেশ্যনৰ ক্ষেত্ৰতো তোমালোকৰ পেন কাৰ্ড নাইবা আধাৰ কাৰ্ড তোমালোকৰ থাকিব লাগিব। গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টো চাই কেনে পালা জনাবা। লগতে ভিডিঅ'টো লাইক কৰি সকলোৱে পোৱাকৈ শ্বেয়াৰ কৰিবা বুলি আশা ৰাখিছোঁ। ধন্যবাদ।